হেল্ল' এভৰিৱান, আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। আজি মনটো খুবেই বেয়া, কিয়নো আমাৰ মৰমৰ হেঁপাহৰ পূজাখন আজি শেষৰটো দিন। আজিৰ পৰা পূজাখন শেষ হ'ব। আজি হৈছে বিজয়া দশমী। তো ভাবিলোঁ আপোনালোকৰ ওচৰত ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। মোৰ কেমেৰাত যিমানখিনি সম্ভৱ মই সাঁচি ৰাখিলোঁ। আৰু ইমান দিন আগৰ পৰা পূজাখনৰ কাৰণে অপেক্ষা কৰি থাকোঁ। পূজাখন আহিব বুলি মনত বহুত আনন্দ সকলোৰে, আৰু যেতিয়া পূজাখন শেষ হ'বৰ হয় সকলোৰে মনত দুখ লাগে। তথাপিও যাব লাগিব। তেনেহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু প্ৰতিমাখিনি ওলাই অনা হৈছে। প্ৰতিমাখিনি অতোৱাৰ কাৰণে আমাৰ কোনো বেলেগ ঠাইত যোৱা নহয়। পূজাখনৰ কাষতে আমাৰ এটা পুখুৰী আছে, তাতেই অতোৱা হয় প্ৰত্যেক বছৰে। আৰু এয়া দেখিছে, ডেকা দলৰ প্ৰত্যেকগৰাকী ব্যক্তিয়ে খুব ধুনীয়াকৈ পূজাখন চলাই নিয়ে এই 5 দিন। আৰু প্ৰতিমাখিনি এতিয়া আনি থকা হৈছে। আপোনালোকে দেখিব পাৰিছে চাগে মানুহৰ সমাগম কিমান। পুখুৰীটোৰ গোটেই ইপাৰৰ পৰা সিপাৰলৈকে চাৰিওফালে লাখ মানুহ হয়। যিসকলে পূজাখন দেখিছে সেইসকলে জানিব। তো আমিও গ'লোঁ। ঘৰৰ ওচৰৰে পূজা আৰু নাযায় কেনেকৈ থাকোঁ, যিহেতু বছৰৰ পৰা বছৰত এবাৰে পাওঁ। এয়া লাহে লাহে প্ৰতিমাখন নমাই থকা হৈছে, যিহেতু ওপৰৰ পৰা তললৈকে নমাই আনিব লাগিব। বহুত ৰিস্ক হয়, প্ৰতিমাখিনি বহুত ভাৰী। এই পুখুৰীটো যে দেখিছে, তাতে অতোৱা হ'ব। মই চাউণ্ডবোৰ মিউট কৰিছোঁ, কিয়নো চাউণ্ডবোৰ দিলে ভিডিঅ'বোৰত কপিৰাইট লাগি যায়। কপিৰাইট লাগিলে ইমান কষ্ট কৰি বনোৱা ভিডিঅ' এটা বেয়া লাগে। চাউণ্ডবোৰ দিব পাৰিলে মোৰো ভাল লাগিল হয়। তথাপিও দেখিছে চাগে, সেইটো বাৰে পূজা হয় আৰু এইটো বাৰে আমি আছোঁ এতিয়া বৰ্তমান। আৰু তাৰ কাষত থিয়েটাৰ চলি আছে, প্ৰস্তুতি বাৰ। কৈছোঁৱে মই নৱমীৰ ভিডিঅ'টোত। দেখিছে সকলোৰে হাতত মোবাইল, কেৱল জগদ্ধাত্ৰীমাৰ অতোৱা ভিডিঅ' কৰাৰ বাবে। চাৰিওকাষে মানুহ। আৰু এয়া দেখিছে বহুত বোম ফুটোৱা হৈছে। চাউণ্ডবোৰ দিব নোৱাৰোঁ, কৈছোঁৱে মই। বহুত বোম ফুটোৱা হৈছে। সেইখিনি সময়ত থাকিলে যিখিনি মানুহে আছে সেইখিনি মানুহে গম পাব। বহুত বোম ফুটোৱা হৈছে। প্ৰত্যেকবাৰে ফুটায়, এইবাৰ বুলি নহয়, প্ৰত্যেকবাৰেই ফুটায়। আৰু এয়া নমাই এই পুখুৰীটো যে দেখিছে, তাৰ কাষৰ পৰা আৰম্ভ কৰি 5 পাক ঘূৰিব। শেষৰ 5 পাকত গৈ মাছ পাব, আৰু মাছ পোৱাৰ লগে লগে প্ৰতিমাখিনি অতোৱা হ'ব। আৰু এই তলত যে দেখিছে, এইবোৰ ডেকা দলৰ ল'ৰাবোৰ, যিবিলাকে পূজাখন 5 দিন নিয়াৰিকৈ চলাই নিয়াত সহায় কৰে। এয়া থিয়েটাৰৰ গাড়ীৰ ওপৰতো আনকি মানুহ। আমি এতিয়া বৰ্তমান বিল্ডিং এটা আছে ওচৰত, তাৰ ওপৰত উঠি লৈছোঁ ছাতত। তাৰ পৰা ভিডিঅ' কৰি আছোঁ, কিয়নো মানুহৰ বহুত সমাগম আৰু আহাত অকণমান দেৰি হ'ল। কেমেৰা কৰিব নোৱাৰিম বুলি আমি ওপৰত গৈছোঁ, তাৰ পৰা ভিডিঅ' কৰি আছিলোঁ। আৰু এয়া দেখিছে, এখন এখনকৈ প্ৰতিমাখিনি অতাই দিলে। বেয়া লাগে বহুত। এই পূজাখনৰ কাৰণে বহুত দিনৰ পৰা কি পিন্ধিম, কি খাম, কাক মাতিম, কি কৰিম ভাবি থৈ দিওঁ। পূজাখনৰ নামত বহুত সপোন সকলোৰে, আমাৰ নহিৰাবাসীৰ সকলোৰে। এয়া দেখিছে ফূৰ্তি, দেখিছে আপোনালোকে কিমান ফূৰ্তি ল'ৰাবিলাকৰ। ভিডিঅ'টো এডিটিং কৰাত মোৰ দেৰি হ'ল, অকণমান অসুবিধা হৈ আছিলে। আৰু এয়া শেষত মেইন প্ৰতিমাখন অতোৱা হ'ল। আজিৰ পৰা আৰু এবছৰলৈকে ৰখিব লাগিব পূজাখনৰ কাৰণে। প্ৰতিমাখন পেলাই দিলে বহুত বেয়া লাগে ন। ইমান দিনে এই 5 দিনে প্ৰতিমাখনৰ পৰা সেৱা লৈ আছিলোঁ, আশীৰ্বাদ লৈ আছিলোঁ, পূজা কৰি আছিলোঁ। আজি এনেকৈ পেলাই দিব লাগিলে বহুত বেয়া লাগে আচলতে।
আৰু এয়া দেখিছে ফটকাবোৰ কেনেকৈ ফুটাই আছে, দেখি ভালো লাগে এনেকৈ। আৰু আকাশবন্তিও বহুতখিনি এৰি দিয়া হৈছিলে, কিন্তু মোৰ ভিডিঅ' কৰিব থাকি গ'ল। এয়া সকলোৰে হাতে হাতে মোবাইল। আজি শেষৰ দিন আৰু থিয়েটাৰ চলি আছে আনফালে। আজি থিয়েটাৰৰ শেষৰ দিন। তাৰ পৰা আহি অকণমান কিবা কিবি খোৱা বোৱা কৰিলোঁ। শেষত জগতধাত্ৰী মায়ে সকলোৰে অপায় অমংগলবোৰ দূৰ কৰক, সকলোকে ভালে কুশলে ৰাখক। অহা বছৰ আকৌ লগ পাম, তাৰে প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টো আছিলে ইমানখিনিয়ে। তো ভিডিঅ'টো চাই কেনে লাগিলে আপোনালোকে জনাবলৈ নাপাহৰিব। এয়া আজিৰ ভিডিঅ'টো মই ইমানখিনিতে সমাপ্ত কৰিলোঁ। যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'বোৰ চাই কমেণ্ট কৰিব, লাইক দিব আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব আৰু লগতে ন'টিফিকেশ্যন অল কৰিব। আজিলৈ বাই বাই।